নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই ভালে গৈ আছিল কোম্পানীৰ ফালৰ পৰা খানা আছে বুলি কৈ আমাৰ হোষ্টেলৰ পৰা আমি ওলাই আহিছোঁ ৰেডি হৈ আহি গৈ বাছত উঠিম এতিয়া। আৰু এইটো আমাৰ হোষ্টেল ভিউ আপোনালোকে বাছত উঠিছোঁ, কিন্তু এইটো বাছ নাযায়, পিছত বেলেগ এটা বাছত গুচি গৈছোঁ। আৰু সকলোৱে ধুনীয়াকৈ সাজি কাজি ৰেডি হৈ আহি গৈছে। পিকনিকত যাব বুলি কথা সেইকাৰণে ৰেডি হৈ আহিছে। আৰু মই গৈ ৰেখা আৰু ললিতা মোৰ ৰুমৰ ফ্ৰেণ্ড, আৰু ময়ো বহি গৈছোঁ মোৰ চিটত। সকলোৱে বহি আছে আৰু এতিয়া বাছ এৰিব। সেইটো ৰেখা সুধিছিলোঁ ক'ত যায়, ৰেখাই কৈছে পিকনিকত গৈছোঁ আমি। পিছত লৈ গৈ এতিয়া নমাই দিছে, যাক আমি খোজকাঢ়ি গৈ আছোঁ হোষ্টেললৈকে। বেলেগ হোষ্টেললৈকে অলপ খোজকাঢ়ি যাব লাগে, কিন্তু আমাৰ হোষ্টেলৰ সন্মুখৰ পৰাই বাছ লৈ যায়। আমি খোজকাঢ়ি গৈ আছোঁ আৰু ফ্ৰেণ্ডবিলাকো চবেই গৈ আছে। গৈ থাকোঁতে এতিয়া পাই গ'লোঁ ফাইনেলি হোষ্টেল। আপোনালোকে চাওক, এইটো বেলেগ এটা হোষ্টেল। কলাৰ যিটো এইটো অসমৰে ছোৱালীবিলাক থাকে ইয়াতো। আৰু তাত গৈ পাওঁতে আমাক দিলে চাহ খাবলৈ, আৰু চাহ খোৱাৰ পিছত সকলোৱে বহি আছে লাইন পাতি। মেম আছে ইয়াত, আৰু ফাৰ্ষ্টত আমাক একেলগতে বহাইছে ৰাউণ্ড কৰি, আৰু তাক ইন্ট্ৰডাকশ্যন দিবলৈ সকলোৰ নাম, ক'ৰ পৰা আহিছে। আৰু বেলেগ হোষ্টেলত হচুৰৰ পৰা লৈ আহিছিল ছোৱালীবিলাক, আৰু সিহঁতৰ লগত চিনাকি হ'বলৈ আমাক টাইম দিছিলে। পিছত মেমে ভিডিঅ' কৰি আছে, আৰু আমি সকলোৱে এটা এটাকৈ নিজৰ পৰিচয় দি আছোঁ। লাষ্টত গৈ এটা গ্ৰুপ কৰি বহাইছে, যাত আন্তঃৰাষ্ট্ৰীয় খেল হ'ব, গান গোৱা কম্পিটিশ্যন, কোনে জিকে। পিছত আৰু গান গাই আছে চবেই মিলাই। আৰু এইটো আমাৰ গ্ৰুপটো ফাৰ্ষ্ট টাইম ভইচ দি ভিডিঅ' বনাই আছোঁ। ভাল নহয় চাগে, বেয়া নাপাব। খেল খতম হোৱাৰ পিছত ৰাস্তাত লৈ আহিলে আমাক মিউজিক চেয়াৰ খেলিবলৈ। ৰাস্তাৰ এইখিনিত চাওক, পুৰা ডান্স কৰি ছোৱালীবিলাকে খেলি আছে, আৰু বহিবলৈ চিট নাপালে দেখাই সেইটো। আৰু আকৌ লাষ্টত দেখাইছোঁ মোৰ হোষ্টেলৰ ভিউটো। এইটো নতুন হোষ্টেল, ইয়াত লৈ যাব বুলি কৈ আছে আমাৰ এইটো হোষ্টেলৰ পৰা, কিন্তু নাজানো কি হয়। পিছত বক্স বজাই ডান্স কম্পিটিশ্যনত এনজয় কৰিবলৈ দিলে। খোৱাৰ আগতে অলপ তোমালোকে কিমান এনজয় কৰিব পাৰা, অলপ ডান্স কৰা। মেমৰ লগতে নাচিছে আমাৰ ইচ্ছাত মেম। নাচ চিনাকি আছিল গম নাপাওঁ। পিছত আৰু এজনী ছোৱালীৰ বাৰ্থডে আছিলে সেইটো হোষ্টেলৰ, তাইৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে। পিছত লাষ্টত ফাইনেলি আমি খাবলৈ আহি গ'লোঁ। আমাৰ খোৱাৰ সময় আহি হৈছে, খাবলৈ দিছে অসমৰ খাদ্য, তাত আলু পিটিকা, দালি, ব্ৰেড চপ এইবিলাক খাব দিছে। খাই থাকছোঁ। পিছত এজনী ছোৱালীৰ বাৰ্থডে আছিলে, তাইৰ বাৰ্থডেৰ কাৰণে চিকেন আনি দিছে, পাৰ্টি দিছে তাই। এইটো ৱাৰ্ডেন মেম। পিছত আমি আহি গৈছোঁ, আমাৰ টাইম হৈ গৈছে, ৰাতি 8:30 হৈ গৈছে। পিছত আমাক বিদায় দিছে এইটো হোষ্টেলৰ পৰা। বাই বাই, সকলোক বাই বাই দিছোঁ। আমি আহি গৈছোঁ। ফাৰ্ষ্ট টাইম এইটো ভিডিঅ' বনাইছোঁ। ভাল হ'লে বা বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব। বাই।